So hello and welcome back to our channel. So we are going to start the first class of this series that is called Higher Secondary Second Year Crash Course. We are going to begin with the poem My Mother at 66. My Mother at 66 by Kamala Das. So as described in the textbook, কমলা দাসক আৰু কি বুলি জনা যায় মধুকুট্টি বুলি জনা যায় মধুকুট্টি বুলি তেওঁ যেটো পেন নেম তেওঁ ইউজ কৰিছে তেওঁৰ যিবিলাক লিখনিবিলাক লিখিবৰ কাৰণে সো তেওঁ আৰু অলপমান ডেসক্ৰিপচন দিয়া আছে পয়েটৰ বিষয়ে হেতু হৈছে যে এনেকৈ ডিসক্ৰাইব কৰিছে তেওঁ a sensitive writer who captures the complex stabilities of human relationships in lyrical idiom সো তেওঁ কি হয় তেওঁ মানে এই যে সো কমলা দাসে কি কৰে মানুহৰ যি মানুহৰ মাজত থকা যি সম্বন্ধবিলাকৰ যি মানে কমপ্লেক্সিটিজ সেইবিলাক তেওঁ নিজৰ কবিতাত নিজৰ লিখনিত প্ৰকাশ কৰে আৰু তাৰে উদাহৰণ হিচাপে আমাক এই কবিতাটো পঢ়িব দিছে মাই মাদাৰ এট 66 এই কবিতাটো পঢ়ি দিছো একবাৰ কবিতাটোত কি আছে কবিতাটো হৈছে মাই মাদাৰ এট 66 যেটো কবিতা আছে হেতু এটা লাইনতে কমপ্লিট হৈছে এটো কবিতা গোটেইটো এটাই সেন্টেন্স ঠিক আছে সো কবিতাটো এনেকুৱা ড্ৰাইভিং ফ্ৰম মাই পেৰেন্টস হোম টু কোচিং লাষ্ট ফ্ৰাইডে মৰ্নিং I saw my mother beside me. Those open-mouthed, her face ashen like that of a corpse, realized with pain that she was old as she looked, but soon put that thought away and looked out at young trees sprinting, the merry children spilling out of their homes. But after the airport security check, standing a few yards away, I looked again at her when pale as a late winter's moon and felt that old familiar ache, my childhood's fear. But all I said was, see you soon, Amma. All I did was smile and smile and smile. So, কবিতাটো আছে লিখিনিয়ে স্পিকাৰে কবিতাটো যিজন স্পিকাৰ আছে যিজন মানুহে আমাৰ লগত কথা পাতি আছে তেওঁ কি কৈছে তেওঁৰ নিজৰ পেৰেন্টছৰ ঘৰৰ পৰা কলৈকে গৈ আছিল কোচিং লৈকে ড্ৰাইভিং কৰি গৈ আছিল গাড়ী চলাই গৈ আছিল তেতিয়া লাষ্ট ফ্ৰাইডে মৰ্নিং তেখেতে গাড়ী চলাই তেখেতৰ পেৰেন্টছৰ ঘৰৰ পৰা গাড়ী চলাই কলৈকে গৈ আছিল কোচিং লৈকে গৈ আছিল তাৰপিছত কি আছে আই স মাই মাদাৰ বিসাইড মি তেওঁ কি দেখিছে তেওঁৰ মাক দেখিছে ক'ত দেখিছে তেওঁৰ পিছফালে দেখিছে তাৰমানে যি স্পিকাৰে গাড়ী চলাই আছে যিজন মানুহে আমাৰ লগত কথা পাতি আছে তেখেতে গাড়ীখন চলাই আছে আৰু তেখেতৰ মাক গাড়ীখনৰ পিছফালৰ সিটত হয়তো বহি আছে দোজ ওপেন মাউথেড হার ফেস এশন লাইক দ্যাট অফ এ কৰ্পস আৰু তেখেতৰ মাকক কেনেকুৱা দেখিছে তেওঁ ডোজ কৰিছে মানে অলপমান টোপনি অহা নিচিনা ভাব হৈছে আৰু তেওঁ কি হৈছে মুখ মেলি এনেকে বহি আছে হার ফেস এশন লাইক দ্যাট অফ এ কৰ্পস আৰু তেখেতৰ মুখখন কেনেকুৱা দেখাইছে তেখেতৰ মুখখন দেখাইছে এই যে মৰা মানুহবিলাকৰ মৃতদেহ বিলাকৰ যেনেকুৱা মুখখন উজ্জ্বলতা একেবাৰে নাথাকে মৃতদেহৰ মুখখন কেনেকুৱা হ'ব একদম পেইল নো এক্সপ্ৰেছন নাথিং সেইটো অৱস্থাত তেখেতৰ মাকক তেওঁ থকা যেন পাইছে এণ্ড ৰিয়েলাইজড উইথ পেইন আৰু তেওঁ কি কৰিছে বৰ দুখেৰে অনুভৱ কৰিছে that she was as old as she looked আৰু এই স্পিকাৰে কি অনুভৱ কৰিছে যে তেখেতৰ মাক মানে যিমান বুঢ়ী আছিল যিমান বয়সীয়া আছিল সিমানে যিমান তেওঁ দেখাইছিল বয়সীয়া সিমান বুঢ়ীয়ে তেওঁ আচলতে আছিলে but soon put the thought away আৰু তেতিয়া কি হ'ল সেইখিনি হোৱাৰ পিছত স্পিকাৰে যিজনে আমাৰ লগত কথা পাতি আছে তেখেতে কি কৰিলে সেইটো ভাৱনা তেওঁৰ মনত যিটো ভাৱনা আহিছিল যে তেখেতৰ মাক ইমান মানে পেল দেখাই আছিল ইমান কি কয় বয়সীয়া দেখাই আছিল সেইটো ভাৱনা তেওঁ সাইড কৰি থলে আৰু তাৰ পিছত কি কৰিলে এণ্ড লুক আউট এট ইয়ং ট্ৰিজ স্প্ৰিণ্টিং আৰু তাৰ পিছত তেখেতে কি কৰিলে গাড়ীৰ বাহিৰলৈকে দেখিলে আৰু গাড়ীৰ বাহিৰত তেখেতে কি দেখা পাইছে ইয়ং ট্ৰিজ স্প্ৰিণ্টিং যে যিবিলাক গছ গছনিবিলাক আছে সেইবিলাক ইয়ং ট্ৰিজ বুলি কৈছে মানে সৰু গছবিলাকে যেনিবা দৌৰি আছে আমি গাড়ীৰ বাহিৰত দেখিলে যেনেকে দেখো গছবিলাকে পিছফালে
দৌৰি থকা নিচিনা অনুভৱ হয় দ্য মেৰি চিলড্ৰেন স্পিলিং আউট অফ দেয়াৰ হোমছ আৰু সেইটো দেখি তেখেতে কি অনুভৱ কৰিছে যেনিবা এই যে সৰু ল'ৰা ছোৱালীবিলাকে কি হয় তেওঁলোকৰ ঘৰৰ পৰা ওলাই যে দৌৰি ফুৰে গছবিলাকে গাড়ী দি যাওঁতে আমি যেনেকে দেখো গছবিলাক পিছফালে দৌৰি আছে সেইটো তেখেতে তুলনা কৰিছে যে ঘৰৰ পৰা ওলাই যে সৰু ল'ৰা ছোৱালীবিলাকে দৌৰে সেইটোৰ লগত তেখেতে তুলনা কৰিছে বাট আফটাৰ দ্য এয়াৰপৰ্ট চিকিউৰিটি চেক আৰু সেইখিনি হৈ গ'ল তাৰপিছত কি হ'ল তেওঁলোকে যে গৈ আছিল তেওঁলোকে কলৈকে গৈ আছিল কোচিন এয়াৰপৰ্টলৈকে গৈ আছিল আৰু সেই কোচিন এয়াৰপৰ্টত কি কৰিলে মাক মানে স্পিকাৰৰ মাক হয়তো ক'ৰবাত যাব সো তেখেতক এয়াৰপৰ্টত গ'লে যেনেকুৱা চিকিউৰিটি চেক কৰাৰ পিছত তেওঁ সিফালে সোমাই যায় তো চিকিউৰিটি চেকৰ পিছত মাক ভিতৰত সোমালে তেওঁ বাহিৰত থাকিলে ষ্টেণ্ডিং a few years away আৰু তেখেতে মাকৰ পৰা অলপমান দূৰত আছে few years দূৰত আছে I looked again at her সেইটো সময়ত তেখেতে আকৌ মাকৰ ফালে চাইছে আৰু চাই কি দেখা পাইছে ৱেন পেল সো অলপমান দূৰত থিয় হৈ তেওঁলোকে তেওঁ আকৌ তেখেতৰ মাকক দেখিছে আৰু মাকক দেখি কেনেকুৱা দেখা পাইছে ৱেন এণ্ড পেল ৱেন মানে কালাৰলেছ যেনিবা মুখত উজ্জ্বলতাটোতো নাই আৰু যেনিবা কোনো কালাৰো নাই তেওঁ মানে মুখত একেবাৰে এক্সপ্ৰেছন নোহোৱা নিচিনা তেওঁ দেখা পাইছে লেট উইণ্টাৰ্ছ মুন আৰু দেখি তেওঁৰ কেনেকুৱা হেতু হৈছে কিহৰ লগত ৰিজাইছে তেওঁ লেট উইণ্টাৰ্ছ মুন মানে জাৰকালিৰ যিটো চন্দ্ৰ সেই জাৰকালিৰ চন্দ্ৰটোৰ লগত তেওঁ ৰিজাইছে and felt that old familiar ache হেতু দেখি তেওঁৰ কি হৈছে তেওঁৰ অনুভৱ হৈছে কি অনুভৱ হৈছে সেই পুৰণি বিষ এটা পুৰণি আৰু চিনাকি বিষ কিবা এটা দুখ তেওঁৰ অনুভৱ হৈছে my childhood's fear আৰু হেতু কি আছিল তেওঁৰ লৰালি কালৰ ভয় তেখেতে লৰালি কালত যেটো ভয় কৰিছিল হেতু অনুভৱ কৰিছে but all I said was see you soon কিন্তু ইমান ভয় আৰু ইমান পেল তেওঁৰ মাকক দেখাৰ পিছত তেওঁ কিন্তু সেইখিনি এক্সপ্ৰেছ কৰা নাই তেওঁ কি কৈছে মাকক কি কৈছে see you soon খুব সোনকালে আকৌ লগ পাম আম্মা মা আমি আকৌ খুব সোনকালে লগ পাম all I did was smile and smile and smile আৰু মই কি কৰিছিলো মই হাঁহিছিলো আৰু হাঁহিছিলো আৰু হাঁহিছিলো তো ইয়াত কি হল যেটো আমি প্ৰথমতে পাই আহিছিলো যে কমলা দাসে কি কৰে মানুহৰ সম্পৰ্কবিলাকৰ যেটো কমপ্লিকেশনস হেবিলাক তেখেতে নিজৰ কবিৰ মাজত প্ৰকাশ কৰে আৰু হেতুকে আমি ইয়াতো দেখিবলৈ পালো যে তেখেতৰ মানুহ এজনীয়ে তেখেতৰ মাকক বিদায় দিয়াৰ পৰত বা মাকৰ পৰা বিদায় লোৱাৰ পৰত যি কি কয় মাকৰ পৰা বিচ্ছিন্ন হোৱাৰ সময়ত যি দুখ সেই দুখটো তেখেতে ফিল কৰিছে আৰু মাকৰ যে মানে কি বয়স হৈ গৈ আছে আৰু সেই যে মাক আৰু জীয়েকৰ যি বিচ্ছিন্ন হোৱাৰ পল হেতু যে মানে এয়াৰপৰ্টত মাকে গুছি যোৱাটো জীয়েকে বিদায় দিয়াটো হেতু টেম্পৰাৰি কিন্তু মাকৰ যে বয়স হৈ আছে মাকে বয়সত যে আগবাঢ়ি গৈ আছে গৈ চাগে এদিনাখন হেতু সময় আহি পাব যত মাকে একেবাৰে গুছি যাব পৃথিৱীৰ পৰা একেবাৰে গুছি যাব একেবাৰে বিদায় লৈ যাব সেই বিদায়ৰ পাছত যে আকৌ তেওঁলোকে কেতিয়াও লগ হ'ব নোৱাৰিব সেইটো দুখ হেতু চিন্তাই আমাৰ স্পিকাৰক কবি বেয়াকে কষ্ট দিছে বেয়াকে দুখ দিছে এই বিচ্ছিন্ন হোৱাৰ যি এক্সপেৰিয়েন্স হেতুকে আমাৰ এই কবিতাটোত ব্যাখ্যা কৰিছে সো এইখিনি ধন্যবাদ